Hello guys, welcome back to my YouTube channel. আজি আমি এক বিশেষ ঠাইলৈ যাবলৈ ওলাইছো। আমি ঘৰৰ পৰা যাবলৈ ওলাইছো, যাত্ৰা আৰম্ভ কৰিছো আৰু মাহী মহাহতৰ সদে। এখন হৈছে আমাৰ গাঁৱৰ পথাৰ, সেউজীয়া পথাৰ আৰু গাঁৱত যোন থাকে সিহঁতে গম পাব কিমান ধুনীয়া মনোমোহা পৰিৱেশৰ মাজত সেউজীয়া আৰু মনোমোহা পৰিৱেশৰ মাজত থাকি কিমান ভাল লাগে। আৰু গাঁৱৰ মানুহৰ জীৱিকা হিচাপে খেতিটোৱে মেইন বুলি ক'ব লাগিব। খেতিৰ বাহিৰেও বেলেগ হেৰি থাকে বাৰু কিছুমানৰ, কিন্তু খেতিটো মেইন আৰু খেতি নকৰিলে মানুহবিলাকৰ ধৰক কিনি খোৱা অলপ হাহাকাৰ হয়। এইটোৱে আমি য'ত আহিম বুলি কৈ ভাবিছিলোঁ, ইয়াতে আহিছিলোঁ আমি য'ত। এইটো হৈছে আমাৰ ঘৰৰ আটাইতকৈ ডাঙৰ পুখুৰী। আগতে ইয়াতে খেতি কৰিছিলোঁ, যিহেতু দেউতাও বয়স হৈছে, এতিয়া 90 আপ হৈছে চাগে। এতিয়া মানে অলপ খেতি কৰাটো দিগদাৰ হয়। দাদাহঁতেও নিজৰ কামত যায়গৈ, ব্যস্ততাৰ মাজত থাকে সকলো। খেতি কৰিলে মানে কৰ্মীসকলক দিওঁতে বেছি যায়। যেতিয়া ধানৰ দামটো কম আছিলে, তো মানে ভাবিলোঁ পুখুৰী খান্দি দিলে ধৰি লওক অলপমান বেছিকৈ উপাৰ্জন কৰিব পৰা যাব। তো পুখুৰী খান্দি দিয়া গ'ল। এয়া মাছৰ দানা দিয়া হৈছে। ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ আছে, যেনে ৰূপচন্দা, গাজকাপ আৰু কাটলা বুলিও কয় ভকুৱাটোক, কচ, বিভিন্ন প্ৰজাতিৰ মাছ। আৰু এয়া দানা দিছোঁ। বগাবিলাক মুড়ি মই মানে দিনটোত যদি 2-3বাৰ দানা দিয়ে, বহুতখিনি দানা যায়। তো এবাৰে দিয়া হৈছে, এবাৰকৈ দিয়া। আগবেলা 9-10টা মানত দিয়া হয় এবাৰ। তো আমি অলপ আবেলি অহাৰ কাৰণে মুড়ি আনিছিলোঁ। তথাপিতো অলপ মাছ কমকৈ ওলোৱা কাৰণে ধৰি লওক আকৌ দানা দিব লগা হ'ল। তো এতিয়া দানা দিছোঁ, হেৰি কৰি আছে। যেতিয়া দেউতা থাকে ধৰি লওক কৰিব পৰা হয়, কৰ্মৰত অৱস্থাত থাকে, বহুতে অৱহেলা কৰে, দেউতাৰ দুখ কষ্ট বুজি নাপায়। যেতিয়া দেউতা মানে বয়স হৈ যায়, কৰিব নোৱাৰা হৈ যায়, তেতিয়াহে গম পায় যে দেউতা নাথাকিলে কিমান কষ্টকৰ হয়। ঘৰখন চলিব হওক বা ক'ৰবাত যাবৰ হওক, কিবা এটা কৰিব লগা হ'লে কিমান অসুবিধা হয়। যেতিয়া দেউতাক কৰ্ম কৰি খুৱাব পৰা হৈ আছিলে, তেতিয়া আমাক একো অভাৱত কৰিব দিয়া নাছিল। এতিয়াও নিদিয়ে বাৰু, কম জীৱন। তথাপিতো নিজৰ দেহাটোও চাব লাগে, যিহেতু দেউতা আৰু ঔষধৰ ওপৰতে নিৰ্ভৰশীল। তেনেধৰণৰ সকলো বন্ধু বান্ধৱীক আহ্বান জনালোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনালোঁ আৰু দেউতাক ভাল পাবলৈ শিকক, দেউতাক মৰম কৰক, দেউতাক ভগৱান হিচাপে পূজা কৰক। যিহেতু আমিও কৰিছিলোঁ, এনেকৈ ভবা নাছিলোঁ যে দেউতাৰ হঠাৎ এনেকুৱা এটা ডাঙৰ বেমাৰ হ'ব বা কিবা এটা হ'ব, আমিতো নাজানিছিলোঁ। ঘপকৈ হৈ গ'ল, তেনেকৈ ধৰি লওক। তেনেকৈ চাই আছোঁ আৰু আমি এতিয়া যিহেতু সুস্থ আছে, বহুত মেডিচিনৰ ওপৰত নিৰ্ভৰ আৰু কিমান দিনৰ বয়সো হৈছে। যিহেতু আজিকালি মানুহনো কিমান দিনলৈ যায়, 60 বছৰলৈকে থাকে ক'ব যে। তথাপিতো দেউতাৰ বহুতখিনি বয়স হৈ গৈছে ক'বলৈ গ'লে, বহুত ভাল সুস্থ অৱস্থা, বহুত বছৰ আয়ুস তেনেকুৱা নিচিনা। আশা কৰোঁ 100 বছৰতকৈ অধিক আয়ুস হওক দেউতা, তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আজিকালি কিছু ঠাইত খেতি পথাৰ নাইকিয়া হৈছে, যিহেতু ধানৰ দামটো কম আছিল। এই বৰ্তমান যুগতে 850 হৈছে বুলি শুনিছোঁ। আৰু আগতেতো 500 টকাও দিয়াটো টান আছিলে, তেনেকুৱা আৰু 450 এনেকৈ তেনেকুৱা দামটো কম। যিহেতু খেতি কৰিবলৈ বহুত কষ্ট কৰা হয়, সাৰ আদি কৰি হাল বোৱা, ৰোৱনী, কাটা, ধান কঢ়িয়া, বহুত কিবাকিবি মেচিনৰ ভাড়া তেনেকৈ দিয়া হয়। কিন্তু গোটেইখিনি হিচাপ কৰিলে গোটেই কৰ্ম কৰা মানুহ সকলোকে দিয়া যায়। যিহেতু যাৰ ঘৰত বেছি মানুহ থাকে তেওঁলোকৰহে খেতিটো তেনেকুৱা ধৰণৰ। আৰু যাৰ ঘৰত কম মানুহ থাকে তেওঁলোকৰ হাজিৰা মানুহক বা কৰ্ম কৰা মানুহবিলাকক দিওঁতে গোটেই ধানৰ যিমানখিনি পোৱা যায়, ধৰি লওক খেতি খুব বেছি আজিকালি বিঘা প্ৰতি 10 মোন 12 মোন, বুৰ ছিজনত অলপ বেছি পৰা যায়, বেছি পৰে বুলি গম পাওঁ। আৰু কিন্তু খালী ছিজনত মানে অলপ কমকৈ পৰে। তো মানে ধানখিনি হিচাপ কৰিলে আৰু ধানৰ পৰিমাণ মানে কষ্ট ফলটোও নোলায়গৈ। আৰু হাজিৰা কৰা মানুহবিলাকক বা বিভিন্ন কিবাকিবি খৰচতে যায়গৈ। হিচাপ কৰি মানে খেতি কৰিলেতো নহ'ব, খেতি তেনেকুৱা ধৰণৰ কথা। আৰু তথাপিতো মানুহে কষ্ট কৰি হ'লেও মানে খেতিডৰা কৰে।
আৰু তেনেকৈ কিছুমানৰ ধৰি লওক ইমান কষ্ট কৰি খেতিখিনি কৰাৰ পিছতো ধৰি লওক বানপানীয়ে হেৰি হৈ যায় আৰু বানপানী ধানবিলাক মৰি যায় বা ডুবি যায় তেনেকুৱা ধৰণৰ। সেইকাৰণে বহুত সংখ্যক মানুহে ধান খেতিতকৈ মানে মাছৰ পালনটো বেছিকৈ মানে আদৰি লোৱাৰ দৰে হৈছে আৰু চব বিভিন্ন ঠাইত মানে আমাৰ ওচৰৰ বিলাক ডুঙাবুৰি পাৰ হৈ আৰু দানখালী বুলি কয়, তাততো পথাৰৰ পৰিমাণটো কমেই, বেছিভাগ পুখুৰীয়ে দেখা যায় আৰু তাত ব্ৰইলাৰ মূৰ এইবিলাক দিয়া হয়। বহুত মানে মানুহৰ ক্ষতিসাধন হয় আৰু গোন্ধত থাকিব নোৱাৰা হয়। আমাৰ পুখুৰীটোত যেনিবা আমি ব্ৰইলাৰ মূৰ এইবিলাক নিদিওঁ, সাৰো দিয়া হোৱা নাই, যিহেতু আমিও পুখুৰীত মাছ মাৰিলে আমিও খাব লাগিব, তো নিজৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। সেইকাৰণে আমি আমাৰ পুখুৰীত ইউৰিয়া সাৰ আদি বিভিন্ন বেয়া বস্তুবিলাক এইবিলাক দিয়া নহয়। চিপিটো দিওঁ আৰু মাছৰ গুড়িটো দিওঁ, বিশেষ বেলেগ বস্তু একো দিয়া নহয়। তেনেকৈ ধৰি লওক মাছটো ডাঙৰ কৰিছোঁ। হ'লেও সাৰ নিদিলেও মাছটো ডাঙৰেই হৈছে বহুত। এইবাৰ 3 বছৰ হৈছে আৰু পুখুৰীটো খন্দা, সিঁচা হোৱা নাই বাৰু, 5 বছৰ মূৰতহে সিঁচা হ'ব। এনেই অলপ মানে পানীটো যেতিয়া বাঢ়ে, বৰষুণ হয় তেতিয়া মানে অলপ মেচিনে অলপ কমাই দিয়া যায় আৰু পুখুৰীটো, তেনেকৈ পানীটো লেভেলটো মিলা হয়। যিহেতু পানী কমাৰ লগে লগে বাহিৰত যদি পানীৰ ভিৰটো বেছি হয়, আলিবোৰ অলপ ভাঙি যোৱা চান্সটো বেছি হয়। সেইকাৰণে মানে পানীৰ লেভেলটো মিলাই ৰাখিব লগা হয় আৰু তেনেকৈ ধৰি লওক পানীৰ লেভেলটো এইটো পৰিমাণে ৰখা হয়। বেছি ইয়াতকৈ অভাৰ হ'লে ধৰি লওক অলপ মেচিন চলাই সিঁচি বাহিৰলৈ উলিয়াই দিয়া হয় আৰু তেনেকুৱা ধৰণৰ। দেখি আছে মাছে পোৱা আহাৰ খাই আছে আৰু যেতিয়া মাছ মাৰে তেতিয়াতো আৰু চাবলৈ ভাল, আৰু আগতে দানাটো দিয়া হ'ল, সেইটো কাৰণে ধৰি লওক মাছবোৰ অলপ কমকৈ আহিছে দানা খাবলৈ। যেতিয়া মানে লঘোণত থাকে, দানাখিনি দিয়াৰ লগে লগে মাছবোৰ যেনেকুৱাকৈ ওলাই আহে আপোনালোকে চাবলগীয়া আৰু চাই বৰ ধুনীয়া লাগে তেনেকুৱা। এতিয়া যিহেতু দানা খাই পেট পূৰাই ল'লে কিছুমানে, তথাপিতো ভাগত নোপোৱাকেজনে আহিছে যেন অনুভৱ হৈছে আৰু মোৰ। আপোনালোকৰ কেনেকুৱা হৈছে মই নাজানো, মোৰ মানে তেনেকুৱা অনুভৱ হৈছে। যিহেতু আগতে এবাৰ দানা দিয়া হৈ গ'ল, তো এতিয়া মানে খাব নোপোৱাকেজনে আহিছে, তেনেকুৱা টাইপৰ লাগিছে আৰু মোৰ। যিহেতু মোৰ লাইফত এইটোৱে প্ৰথম ইউটিউব ভিডিঅ' বনাইছোঁ আৰু এনেকুৱা কথা কোৱা অভিজ্ঞতাও মোৰ সিমান নাই, তো অলপ হ'লেও ভয়ৰ ভীতটো লাগিবই। আৰু কথা কওঁতে হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে বেয়া চেয়া নাপাব আৰু দেই। যিমানেই শিক্ষা নহওক কিয়, কথা কোৱা অভিজ্ঞতাটো সকলোৰে নাথাকে। যিমানেই মই MA পাছ বা BA পাছ তেনেকৈ কৈ গৌৰৱ কৰিলেও নহ'ব। আপোনাক যদি স্পীকাৰ এটা দিয়ে বা মঞ্চত আপোনাক স্পীকাৰটো দি সকলোৰে আগত কথা ক'বলৈ দিয়ে, আপোনাৰ অলপ হ'লেও মানে ভয় ভীত এটা লাগিব, হয়তো মাতটো কঁপি ওলাব, তেনেকুৱা যেন হয়। আপোনালোকে নিশ্চয় জানে, মই মোতকৈ বহুতো শিক্ষা থকা মানুহ মানে কিছুমান কথা ক'বলৈ ভয় খায়, বা যিহেতু এই বিহুত যে গাঁৱত খেল পাতে, আকস্মিক বক্তৃতা হ'লে বক্তৃতা এটা ক'বও মানুহে থুচুক থামাক খায় আৰু মানে জিভাখন পিছলৈ যেনেকৈ কথাতে বতা বাই, ঠিক তেনেধৰণৰ কথা। মই বা কেনেকৈ ক'ব পাৰিছোঁ নে নাই নাজানো বাৰু, তথাপিতো হ'লেও চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে কথাখিনি ক'বলৈ। আপোনালোকে যাতে মোক বেয়া নাপায়, কিবা বেয়া পালেও আৰু কমেণ্টত জনাব বাৰু, সেইটো বেয়া নাপায়। ইমানো বেয়াকৈ কমেণ্ট নিদিব, যিহেতু মই ইমান বেয়া কথাও কোৱা নাই মোৰ হিচাপত। আৰু আপোনালোকে আপোনালোকৰ হিচাপত বা কেনেকুৱা সেইটোতো নাজানো, সকলোৰে মতামতবোৰ বেলেগ ধৰণৰ, মনবোৰো বেলেগ ধৰণৰ, তেনেকুৱা নিচিনা আৰু অলপ। মই ভাল পোৱাটো হয়তো আপোনালোকে ভালো পাব নোৱাৰে, হয়তো বেয়াও পাব পাৰে মই ভাল পোৱা বস্তুবোৰ, ঠিক তেনেধৰণৰ কথা আৰু। এয়া মাছে দানা খাই আছে আৰু আপোনালোকে দেখিছে স্ক্ৰীণত ধুনীয়াকৈ ওলাইছে, দেখি ভাল লাগে এনেকুৱা মাছে দানা খাই থাকিলে পুৰা পুৰিকৈ ধুনীয়া। এইজনৰ মুখৰ পৰা এজনৰ মুখৰ পৰা এজনে কাঢ়ি লৈ যায়, সেইজনৰ মুখৰ পৰা তেনেকৈ কাঢ়ি লৈ যায়। যেনেকৈ সৰু পোৱালীৰ দৰে জিদ কৰি মই খাবলৈ ওলোৱা বস্তুটো যদি সি নাপায়, তেনেকৈ মাটিত বাগৰি দিয়ে বা কান্দে, তেনেকুৱা ধৰণৰ বহুতৰ বিভিন্ন ধৰণৰ হেৰি থাকে। আগতে আমি সৰু থাকোঁতে তেনেকুৱা হৈছিলোঁ,
এতিয়া হয় মাজে মাজে, হ'লেও আমি এতিয়া ডাঙৰ হ'লোঁ, জনা বুজা হ'লোঁ, এইটো কৰিলেতো আমি এইটো নাপাম, তেনেকুৱা ধৰণৰ ধৰি লওক আমি এতিয়া জিদ কৰিবও নোৱাৰোঁ। এতিয়া যদি আমি তেনেকুৱা কৰোঁ, ধৰি লওক আমাক হাঁহিব, এই সৰু ছোৱালী নেকি এতিয়া তই এনেকুৱা কৰি আছ, তেনেকুৱা ধৰণৰ কথা আৰু। এই মাছকেইটাও তেনেকুৱাই কৰি আছে আৰু এইবোৰ দেখি মানে সৰু কালটো মনত পৰি গৈছে আৰু মোৰ। যিহেতু এইটো নিদিলে কান্দো, সেইটো নিদিলে কান্দো, তেনেকুৱা নিচিনা ধৰি লওক কথা। মানে দেউতাহঁতে দিয়াটো মোৰ পচন্দ নহয়, তেনেকুৱা নিচিনা অলপ কথা থাকে ন, তেনেকুৱা নিচিনাই হৈছে। এওঁ খাই আছে আৰু তেনেকৈ কাৰা কামোৰাকৈ। শেষত মই সকলো ফ্ৰেণ্ডক মানে ধন্যবাদ জনালোঁ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। যদি ভাল পাইছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। পুনৰ এটি নতুন ভিডিঅ'ৰ লগত সদায় আপোনাৰ লগত মিলিত হ'ম বুলি আশা ৰাখিলোঁ। অ'কে, বাই বাই।